গুড মৰ্নিং অসম। এই শুই উঠছো মাত্ৰ, মুখে ধোৱা নাই। বাহিৰত দেখা পালো কি সুন্দৰ বৰষুণ দি আছে, ঠাণ্ডা পৰি আছিল, গতিকে কেনেকে উঠো, উঠা মন এনেও নাযায়। আৰে এইফালে দেখছি না, ৰাতিপুৱা এইবাৰ এই দোকান মেলি লৈছি, এই আমাৰ উকুই। অ' কু, কি বেছি আছা? হাও, এই লেম্পটোৰ দাম কিমান? 500 টাকা লেম্পটোৰ দাম। বাপই, এইখান বৰ দামী দোকানে, এইখানত কিনবা নৰা দে। ৰাইজ, যিহেতু বাহিৰত তামাম বৰষুণ দি আছে, গতিকে চাউণ্ডটো অলপমান প্ৰব্লেম হৈছে, কিবাকে এডজাষ্ট কৰি লওক। আৰু চাউণ্ডত প্ৰব্লেম হ'লেও বাহিৰত যিটো বৰষুণ দি আছে, এইহেন গৰমত বৰষুণ দিছি, গতিকে বয়া বানাই, গতিকে আপোনালোকে অলপমান এডজাষ্ট কৰি লওক। মই বাকী থকা কামখিনি কৰি যাওঁ। ৰাইজ, গা চা ধুই ললো, এতিয়া মই যাম নাম ল'বা। ইফালে আমাৰ উকুই এটা ভাত খাই আছে, এই চাওক ক'ত খাই আছে, ক'ত লৈ ডাইনিং আছে, ইয়াতে নলয়, কিবা কলাত লৈহে খাই আছে। ময়ো নাম লৈ আহোঁ, নাম লৈ আহি ময়ো এটা চাহ খাম। ৰাইজ, চাহ পানী খাই ললো, কিন্তু বাহিৰত বৰষুণ মাৰি আছে। বৰষুণ মাৰিলেও যিহেতু মই দোকানদাৰী মানুহ, মোৰ দুখন দোকান আছে, সেই দুখন খুলিবই লাগিব। গতিকে ময়ো দোকানত যাওঁ, আৰু মোৰ এই সৰু ব্লগটোত আপোনালোকে মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ এৰো।